নমস্কাৰ আসসালামু আলাইকুম শ্ৰদ্ধাৰ সম ইউটিউব তথা ফেচবুকৰ ফলোৱাৰ বন্ধুবৰ্গসকল আজি আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ' উপস্থাপন কৰিবলৈ ওলাইছোঁ এটা কথা মনত ৰাখিব যেতিয়াই দেশৰ উন্নতি সাধন হয় যেতিয়াই সমাজৰ উন্নতি সাধন হ'ব ওলায় সেই সময়তে নতুন নতুন দালাল সমাজৰ পৰা ওলাই যায় এতিয়া কিছুমান পিছপৰা ঠাইত শিক্ষিত সমাজ ওলাই আহিছে লগে লগে দেশখনৰ উন্নতি হ'বলৈ ওলাইছে কিন্তু যুৱ সমাজ যেতিয়া ওলাই আহিছে কিন্তু আগৰ পৰা প্ৰচলিত হৈ যিবিলাক দালালবিলাকে চলি আহিছে সেইবিলাকে আগস্থান ল'বলৈ কঠোৰ পৰিশ্ৰম কৰি আছে বিকজ সিহঁতৰ পুঁজি লাগে দুৰ্নীতি কৰি পিনে পুঁজি ইনকাম কৰিবলৈ এটা পন্থা ওলাব খুজি আছে গতিকে এই নিৰ্বাচনী সময়ত আমি সেই দালালবিলাকৰ পৰা দুৰ্নীতিপৰায়ণ ব্যক্তিৰ পৰা আমি আঁতৰি থাকিব লাগিব দল যিকেই নহওক দলৰ কথা নকওঁ ইউডিএফ হওক কংগ্ৰেছ হওক বিজেপি হওক এজিপি হওক যিকোনো দল হওক যিকোনো পাৰ্টি হওক সেইটো কথা নহয় আপোনালোকে যদি কাৰোবাক টিকেট দিছে সেইজন ন্যায়পৰায়ণ হ'ব লাগিব আৰু সমাজৰ কাৰণে সৎ চিন্তা কৰা এজন ব্যক্তি হ'ব লাগিব তেতিয়াহ'লে সেই সমাজৰ উন্নতি সাধন হ'ব গতিকে যদি কোনো নেতা মন্ত্ৰী দ্বাৰাই যদি কৰাপ্টেড হয় আৰু সেইজন দলত চিলেক্টেড কৰা যদি ব্যক্তি দুৰ্নীতিপৰায়ণ হয় আপোনালোকৰ মনৰ ইচ্ছাত নহয় তেনেহ'লে তাক ভোট নিদিব আপোনাৰ এটা ভোট বহুত মূল্যৱান ভোট গতিকে সেই ভোটৰ সৎ ব্যৱহাৰ কৰক আৰু যিজন সৎ মানুহ সেইজন আপুনি সমাজত আগুৱাই লওক এইখন পঞ্চায়ত নিৰ্বাচন এটা সৰু নিৰ্বাচন আৰু এই পঞ্চায়ত নিৰ্বাচনৰ পৰা পাৰ্লিয়ামেণ্টত যাই হাল্লা কৰিব নোৱাৰে গতিকে পঞ্চায়ত নিৰ্বাচনত আপোনালোকে এটা সৎ ব্যক্তিক চিলেক্টেড কৰক সৎ ব্যক্তিক যেতিয়া চিলেক্টেড কৰিব তেতিয়া আপোনাৰ সমাজৰ সকলো ধৰণৰ দুৰ্নীতি লাহে লাহে বন্ধ হৈ যাব শ্ৰদ্ধাৰ সমূহ দৰ্শকসকল আপোনালোকৰ ওচৰত এটাই অনুৰোধ আপোনালোকে এনেকুৱা পাৰ্টি নকৰিব যিটো গণতন্ত্ৰক হত্যা কৰাৰ এটা প্ৰচেষ্টা চলাই আছে এনেকুৱা পাৰ্টি নকৰিব যিটো মানৱ হত্যা কৰি আছে আপোনালোকে এনেকুৱা পাৰ্টি নকৰিব যিটো মানৱ সম্পদক মানুহ বুলি গণ্য নকৰে ধৰ্মলৈ বিভ্ৰান্তি এটা সৃষ্টি কৰিব খোজে সেনেকুৱা পাৰ্টিক আপোনালোকে কেতিয়াও সমৰ্থন নকৰিব অসমখন যদি আগুৱাই যাব হয় ধৰ্ম নিৰপেক্ষতাৰে আগুৱাই যাব লাগিব গতিকে আমি সকলোৱে একতাৰে আগুৱাই যাবলৈ হ'লে ধৰ্ম নিৰপেক্ষ হিচাপে একতা আৰু সমৃদ্ধি বজাই ৰাখি আগুৱাই যাব লাগিব আজি এনেকুৱাও দেখা গৈছে কিছুমানে বিক্ষোভ হয় কিছুমানে টিকেট নোপোৱাকৈ বেলেগ পাৰ্টিত যোগদান কৰি আছে সেইটো ডাঙৰ কথা নহয় আৰু যিজন বিক্ষোভ হৈছে সেইজন যদি সৎপৰায়ণ ব্যক্তি হয় নিৰ্দলীয়ৰ পৰা খেলক যিকোনো পাৰ্টিৰ পৰা খেলক কিন্তু সেইজনক ভোট দিয়ক আৰু এনেকুৱা পাৰ্টিত আপোনালোকে নাযাব যিটো পাৰ্টি দেশৰ কাৰণে ক্ষতিকাৰক আপোনাক কোনো সমৰ্থন নকৰিব অলপ দুটা টকাৰ লগত আপোনালোকে সেইখন পাৰ্টি নকৰিব এইখিনি মই অনুৰোধ জনাইছোঁ অসমবাসী ৰাইজৰ ওচৰত জয় অসম